নমস্কাৰ। আজি আমি জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত গণিত বিষয়ৰ প্ৰথম পাঠৰ অনুশীলনী 1 এৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একেৰাহে চাই যাব। নিশ্চয় আপোনালোকে ভালদৰে বুজি পাব। প্ৰথম অংকটো ললো কোৱেশ্চন নম্বৰ 3 যে তলৰ সংখ্যাবোৰ ভাৰতীয় পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখা। 2 নম্বৰ অংকটো এটা ডাঙৰ এটা সংখ্যা ললো যে আমি ভাৰতীয় পদ্ধতিত উপযুক্ত স্থানত কমা বহুৱালে ভাৰতীয় পদ্ধতিৰ 4টা পৰ্যায়ৰ বিষয়ে জানিব লাগিব। এটা হৈছে একক পৰ্যায়, তাৰ পিছত হাজাৰ পৰ্যায়, তাৰ পিছত লাখ পৰ্যায়, তাৰ পিছত কোটি পৰ্যায়। তে হাজাৰ পৰ্যায়ৰ স্থান একক পৰ্যায়ৰ স্থান আছে 3টা, একক, দশক, শতক। হাজাৰ পৰ্যায়ৰ স্থান আছে 2টা, হাজাৰ আৰু অযুত। লাখ পৰ্যায়ৰ স্থান আছে 2টা, লাখ আৰু নিযুত। আৰু কোটি পৰ্যায়ৰ স্থান আছে 2টা, কোটি আৰু 10 কোটি। এতিয়া কমা বহুৱাব লাগিব হাজাৰ পৰ্যায়ত আৰু লাখ পৰ্যায়ত, হাজাৰ পৰ্যায়ত, লাখ পৰ্যায়ত আৰু কোটি পৰ্যায়ত কমা বহুৱাব লাগিব। এতিয়া আমি একক পৰ্যায়ৰ স্থানত আমি লিখিলো। একক পৰ্যায়ৰ স্থানত সোঁফালৰ পৰা আমি লিখি আহো যে 9টো হৈছে একক স্থানত আছে, দশক স্থানত 6 আৰু শতক স্থানত 1। তাৰ পিছত হাজাৰ পৰ্যায়ত আহি গ'ল, কমা আহিল। হাজাৰ পৰ্যায়ৰ স্থানত আছে হাজাৰ, তাৰ পিছত অযুত বহুৱাই দিলো, তাৰ পিছত লাখত কমা আহি গ'ল। এতিয়া লাখ পৰ্যায়ৰ স্থান আছে 2টা, লাখ আৰু নিযুত। 3 আহিল লাখৰ স্থানত আৰু নিযুতৰ স্থানত আছিল 7 আহিল। তাৰ পিছত কোটি পৰ্যায় আহিল। কোটি পৰ্যায়ৰ স্থান আছে 2টা, কমা আহিল কোটিত। স্থান আছে 2টা, এটা হৈছে কোটি আৰু 10 কোটি, কমা আহি গ'ল। এতিয়া এইটো যদি আমি পঢ়ো একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। 85 কোটি 73 লাখ 11,169। এতিয়া আৰু এটা সহজ পদ্ধতি আছে ভাৰতীয় পদ্ধতিত কমা বহুৱাৰ, যে সোঁফালৰ পৰা আহিলে সোঁফালৰ প্ৰথম 3টা দি তাৰ পিছত কমা 2টাৰ মূৰে মূৰে কমা বহুৱাই দিলে আমাৰ হৈ যাব। তাৰ পিছৰ অংকটো আহিল 4 নম্বৰ, তলৰ সংখ্যাবোৰ আন্তৰ্জাতিক পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখা। 3 নম্বৰ এটা ডাঙৰ সংখ্যা ললো। এতিয়া আন্তৰ্জাতিক পদ্ধতিত কমা উপযুক্ত স্থানত কমা বহুৱালে আমাৰ আন্তৰ্জাতিক পদ্ধতিৰ 4টা পৰ্যায়ৰ বিষয়ে জানিব লাগিব। যোৱা ক্লাছত আমি পৰ্যায়ৰ বিষয়ে আলোচনা কৰিছো। আন্তৰ্জাতিক পদ্ধতিৰ 4টা পৰ্যায় আছিল, একক পৰ্যায়, হাজাৰ পৰ্যায়, মিলিয়ন, তাৰ পিছত বিলিয়ন। এতিয়া একক পৰ্যায়ত স্থান আছিল 3টা, একক, দশক, শতক। হাজাৰ পৰ্যায়ৰ স্থান আছিল 3টা, হাজাৰ, 10,000, 1,000। মিলিয়নত স্থান আছিল 3টা, মিলিয়ন, 10 মিলিয়ন, 1 মিলিয়ন। তাৰ পিছত বিলিয়নতো 3টা স্থান আছিল, বিলিয়ন, 10 বিলিয়ন, 1 বিলিয়ন। এতিয়া আমাৰ ইয়াত 10 বিলিয়ন, 1 বিলিয়নত নাই, বিলিয়নৰ স্থানটো আছে। এতিয়া আমি 3টা প্ৰথম স্থান আছিল 3টা, একক, দশক, শতক। একক পৰ্যায়খিনি লিখিলো, তাৰ পিছত কমা বহুৱাই দিলো। তাৰ পিছত হাজাৰ পৰ্যায়ত খিনি আমি লিখি দিলো, হাজাৰ পৰ্যায়ৰ স্থান 3টা, হাজাৰ, 10,000, 1,000। তাৰ পিছত মিলিয়ন, মিলিয়নত কমা আহি যাব। তাৰ পিছত মিলিয়নত আছে মিলিয়ন, 10 মিলিয়ন, 1 মিলিয়ন। বিলিয়নত কমা হ'ব। আৰু এতিয়া যদি আমি পঢ়িবলৈ যাওঁ একক, দশক, শতক, হাজাৰ, 10,000, 1,000, মিলিয়ন, 10 মিলিয়ন, 1 মিলিয়ন, বিলিয়ন, 2 বিলিয়ন, 257 মিলিয়ন, 318,824। আৰু এটা সহজ নিয়ম আছে আন্তৰ্জাতিক পদ্ধতিত, যে সোঁফালৰ পৰা 3টাৰ মূৰে মূৰে আমি কমা বহুৱাই দিলে হৈ যাব। বাকীখিনি অংক আপোনালোকৰ ভাই ভণ্টিসকলক কৰিবলৈ ক'ব। আমি এটা অংক কৰি দিছো। তাৰপিছত 5 নম্বৰ অংকটো কি দিছে, তলৰ সংখ্যাকেইটা অংকৰে লিখা। যে তলৰ সংখ্যাকেইটা আমি
তলৰ সংখ্যা কেইটা অংকৰে লিখা অংকৰে কেনেকৈ লিখিম যে ইয়াত আছে 5,66,007 ইয়াত আখৰেৰে লিখা আছে কিন্তু এতিয়া আমি অংকৰে লিখিব লাগিব কেনেকৈ অংকৰে লিখিম ইয়াত 5,66,007 ভাৰতীয় পদ্ধতিত লিখা আছে ইয়াতো পৰ্যায় কেইটা আছে 5 লাখ এটা পৰ্যায় 66,000 আৰু এটা পৰ্যায় 7 আৰু এটা পৰ্যায় একক পৰ্যায় হাজাৰ পৰ্যায় আৰু লাখ পৰ্যায় তিনিটা পৰ্যায় আছে এতিয়া ইয়াত আছে 7 একক পৰ্যায়ত আছিল তিনিটা স্থান একক দশক শতক মানে এককৰ স্থানত আছে 7 আৰু বাকি দশক আৰু শতকত নাই মানে 0 আমি বহুৱাব লাগিব নাই যদি 0 বহুৱাব লাগিব 66,000 এতিয়া হাজাৰ পৰ্যায়ত আছিল দুটা স্থান আছিল হাজাৰ আৰু অযুত 66,000 হাজাৰৰ স্থানত আছে 6 অযুতৰ স্থানত আছে 6 তাৰপিছত 5 লাখ লাখ পৰ্যায়ত আছিল দুটা এটা আছিল লাখ আৰু এটা আছিল নিযুত তো ইয়াত নিযুতত নাই লাখৰ স্থানতে আছে 5 এতিয়া একক দশক শতক হাজাৰ অযুত লাখ 5,66,007 আমাৰ হৈ গল আৰু এটা আছে অংক যে 7,917,002 এই অংকটো আন্তৰ্জাতিক পদ্ধতিত লিখা আছে আখৰেৰে আমাৰ অংকৰে লিখিব লাগিব ইয়াতো আন্তৰ্জাতিক পদ্ধতিৰ পৰ্যায় আছিল 4টা কিন্তু ইয়াত কেইটা আছে 7 মিলিয়ন এটা পৰ্যায় 917,000 আৰু এটা পৰ্যায় আৰু 2 আৰু এটা পৰ্যায় একক পৰ্যায় হাজাৰ পৰ্যায় আৰু মিলিয়ন পৰ্যায় এই তিনিটা পৰ্যায় ইয়াত দিয়া আছে হেমতে আমাৰ অংকটো অংকৰে লিখিব লাগিব এতিয়া প্ৰথম ইয়াত আছে 2 একক পৰ্যায় স্থানত আছিল একক দশক শতক কিন্তু 2 আছে কিন্তু দশকৰ স্থানত নাই আৰু শতকৰ স্থানতো নাই মানে আমি 0 বহুৱাব লাগিব 2 এককৰ গড়ত আছে 2 দশকৰ গড়ত 0 0 শতকৰ গড়তো 0 তাৰ পিছত হাজাৰ পৰ্যায়ৰ স্থান আছিল তিনিটা 9,17,000 এতিয়া 9,17,000 যে হাজাৰ 10,000 1,000 যে 9,17,000 যে এই হাত হৈছে হাজাৰ পৰ্যায় আৰু এক হৈছে 10,000 হাজাৰ স্থানত আছে আৰু একটো আছে 10,000 স্থানত আৰু 9টো আছে 1,000 স্থানত আছে 9,17,000 হল তাৰ পিছত 7 মিলিয়নত পৰ্যায় আছিল তিনিটা এটা আছে মিলিয়ন 10 মিলিয়ন 1 মিলিয়ন কিন্তু ইয়াত আছে এটা মিলিয়নৰ স্থানটোই আছে আৰু 10 মিলিয়ন 1 মিলিয়ন নাই এতিয়া আমাৰ হল এইটো অংকৰে লিখা একক দশক শতক হাজাৰ 10,000 1,000 মিলিয়ন 7,917,002 হল এতিয়া আপোনালোকে ভিডিওটো স্ক্ৰিনশ্বট মাৰি লৈ ল'ব পাৰে যে ভিডিওটো লগৰ বন্ধু বান্ধৱীসকলৰ ওচৰত শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব যাতে মই দিয়া নতুন ভিডিও আপোনালোক লগে লগে পাই যায় ধন্যবাদ